মানুহৰ মনবোৰ একেই হোৱা হলে মৰম চেনেহ ভাল পোৱা একো নথকা হলে কাৰোৱেই নাভাগে হিয়া মৰো বুলি ভাবি মৰিব পৰা হলে পাহৰো বুলি পাহৰিব পৰা হলে কাৰো নহয় এনে দশা ঐ কাৰো নহয় এনে দশা মানুহৰ মনবোৰ একেই হোৱা হলে মৰম চেনেহ ভাল পোৱা একো নথকা হলে কাৰোৱেই নাভাগে হিয়া মৰো বুলি ভাবি মৰিব পৰা হলে পাহৰো বুলি পাহৰিব পৰা হলে কাৰো নহয় এনে দশা ঐ কাৰো নহয় এনে দশা মানুহৰ মনবোৰ একেই হোৱা হলে মৰম চেনেহ ভাল পোৱা একো নথকা হলে কাৰোৱেই নাভাগে হিয়া মৰো বুলি ভাবি মৰিব পৰা হলে পাহৰো বুলি পাহৰিব পৰা হলে কাৰো নহয় এনে দশা ঐ কাৰো নহয় এনে দশা মৰম ঐ মৰম মৰম কলিজাখন দুফাল কৰি কেনেনো পহুচি গলা তোমাৰ অবিহনে কি হব মোৰে বাৰু নাভাবিলা 7 বছৰৰ মৰম চেনেহ আৰু কত ভাল পোৱা নিমিষতে আজৰি থৈ কেনিনো গুচি গলা কি বিচাৰি মৰম অবিহনে কি হব পাৰে যি মই নোৱাৰিলো দিবলে আনি যি মই নোৱাৰিলো দিবলে আনি ভিতৰকে খুন বুলি ল'ব পৰা হলে ধনতকৈও মনৰ দাম বেছি হোৱা হলে কাৰোৱেই নাভাগে সপোন আনৰ মনৰ কথা বুজিব পৰা হলে আনৰ হিয়াৰ মৰম জুখিব পৰা হলে কাৰো